নমস্কাৰ বন্ধুসকল 19 জুলাই অৰ্থাৎ আজিৰ দিনটো কি কাৰণত বিশেষ সেই বিষয়ে জানো আহক 1827 চনৰ এই তাৰিখতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম হৈছিল 2008 চনৰ এই তাৰিখতে এজন অসমীয়া শ্বহীদ ৰাষ্ট্ৰীয় বীৰ কেপ্টেইন জিন্তু গগৈলৈ মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হৈছিল 2011 চনৰ এই তাৰিখতে অসমৰ বিদ্যালয়সমূহত 30 লাখ ভুৱা ছাত্ৰ-ছাত্ৰী আছে বুলি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীয়ে প্ৰকাশ কৰিছিল 2012 চনৰ এই তাৰিখতে ভাৰতবৰ্ষৰ 13 গৰাকী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল 2012 চনৰ এই তাৰিখতে অমৰনাথলৈ কৰা যাত্ৰাত 80 জন লোকৰ মৃত্যু হৈছিল 2011 চনৰ এই তাৰিখতে গোৰ্খালেণ্ডলৈ অধিক স্বায়ত্তশাসন প্ৰদান কৰি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হৈছিল 1969 চনৰ এই তাৰিখতে ভাৰতৰ 14টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আৰু আজিৰ দিনটোতে ম্যানমাৰৰ শ্বহীদ দিৱস তদুপৰি নিকাৰাগুৱাৰ মুক্তি দিৱস গতিকে এয়াই আছিল আজিৰ দিনটোৰ বিশেষত্ব ধন্যবাদ